পুনৰ 6গৰাকী ছাত্ৰই হাতত তুলি ল'লে পবিত্ৰ কোৰাণ। বৰপেটাৰ কমলপুৰৰ চাউতুল কোৰাণ একাডেমীত পুনৰ বৃহৎ সাফল্য। ইয়াৰ পূৰ্বেও একাডেমীখনৰ 6গৰাকী ছাত্ৰই পবিত্ৰ কোৰাণ হাতত তুলি লোৱাৰ গৌৰৱ অৰ্জন কৰাৰ পিছত আজি পুনৰ 6গৰাকী ছাত্ৰই হাতত তুলি ল'লে পবিত্ৰ কোৰাণ। মাত্ৰ 3 মাহৰ ব্যৱধানত একেলগে 6গৰাকী ছাত্ৰই গৌৰৱ অৰ্জন কৰাত একাডেমীখনত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা জিলাৰ কমলপুৰ গাঁৱৰ চাউতুল কোৰাণ একাডেমীত ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলক নৈতিক মূল্যবোধ আৰু কোৰাণৰ শিক্ষাৰে গঢ়ি তোলাৰ ক্ষেত্ৰত একাডেমীখনে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। একাডেমীৰ কৰ্তৃপক্ষই কয় যে কোৰাণৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে ডক্টৰ, ইঞ্জিনিয়াৰ অথবা আন যিকোনো পেছাত সফলতা লাভ কৰিব পাৰে। আজি পুনৰ 6গৰাকী ছাত্ৰই পবিত্ৰ কোৰাণ হাতত তুলি লোৱাত শিক্ষক, অভিভাৱক আৰু অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে 6গৰাকী ছাত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সকলোৱে শুভকামনা জ্ঞাপন কৰে। উল্লেখ্য যে উক্ত একাডেমীখনত ইংৰাজী মাধ্যমৰ শিক্ষাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে একাডেমীখনৰ কৰ্তৃপক্ষই। ইয়াৰ আগতেও এমাহমান আগতে আমি 6গৰাকী ছাত্ৰক কোৰাণৰ কাৰিম প্ৰদান কৰিছিলোঁ। আজি আকৌ আলহামদুলিল্লাহ আকৌ 6গৰাকী ছাত্ৰক কোৰাণৰ কাৰিম প্ৰদান কৰিলোঁ। তাৰ বাবে আল্লাহ তাআলাৰ লাখো লাখো শুক্ৰিয়া আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত ওলামা কেৰাম সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মাদ্ৰাসাত কোৰাণুল কাৰিম শিক্ষাৰ বাহিৰে জেনাৰেল এডুকেশ্যন আছে। মানে আমাৰ এই মাদ্ৰাসাত কোৰাণুল কাৰিম হিফজ কৰোৱা হয়, মুখস্থ কৰোৱা হয়। তাৰ লগতে জেনাৰেল ক্লাছ 4ৰ পৰা 8 লগিন সম্পূৰ্ণ ইংলিছ মিডিয়ামত পঢ়োৱা হয়। মাদ্ৰাসাত পঢ়ি হাফিজ হ'ব পাৰি, ডক্টৰ হ'ব পাৰি, ইঞ্জিনিয়াৰ হ'ব পাৰি। কোৰাণুল কাৰিম মুখস্থ কৰাৰ পিছত যেতিয়া আমাৰ এই অনুষ্ঠানত পঢ়িব, কোৰাণুল কাৰিম আৰু লগতে জেনাৰেল এডুকেশ্যন লৈ একেলগে যেতিয়া পঢ়িব, তেতিয়া কোৰাণুল কাৰিম মুখস্থ কৰাৰ পিছত ক্লাছ 8, 9ত এডমিশ্যন ল'ব পাৰিব আমাৰ ইয়াত পঢ়িলে। অন্য মাদ্ৰাছাৰ তুলনাত আমাৰ মাদ্ৰাছা অলপমান ব্যতিক্ৰম, কাৰণ আমাৰ মাদ্ৰাছাটো প্ৰাইভেট হয় আৰু আমাৰ মাদ্ৰাছাত থকা, খোৱা বোৱা, লিখা পঢ়া সকলো সুবিধা আছে, উন্নত মানৰ সুবিধা আছে আমাৰ ইয়াত। অভিভাৱকসকললৈ মোৰ এইটোৱে আহ্বান যে কোনো অভিভাৱকে যদি নিজৰ সন্তানক কোৰাণৰ হাফিজ বনোৱাৰ লগতে জেনাৰেল এডুকেশ্যন দিব খোজে, তেন্তে আমাৰ চাউতুল কোৰাণ একাডেমীলৈ স্বাগতম। আমাৰ চাউতুল কোৰাণ একাডেমী কমলপুৰত আহক, আপুনি নিজে চকুত আপুনি চাওক, আমাৰ ব্যৱস্থাপনা, শিক্ষা ব্যৱস্থাপনা চাওক। তাৰপিছত আপোনাৰ সন্তানক যদি আপোনাৰ ইচ্ছা হয় আমাৰ এই একাডেমীত ভৰ্তি কৰক। হয়, আজি আমি চাউতুল কোৰাণ একাডেমীত উপস্থিত হৈ আজি মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ গাঁৱলীয়া অঞ্চলত কমলপুৰ গাঁৱত ইমান ধুনীয়াকৈ যে চাউতুল কোৰাণ একাডেমীটো সজাইছে, তাক সেইকাৰণে এই অঞ্চলবাসী আৰু আমাৰ এই মাদ্ৰাসাখনৰ প্ৰধান শিক্ষক মাওলানা মুফতি ইবাদুল্লাহ হুজুৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো প্ৰগ্ৰামত আহি আমি বৰবালা, কয়াকুছি, বক্তৰদবা অঞ্চলৰ যিখন আলিম উলামা একেলগে হৈ আমি যিটো চালোঁ, বহুত ভাল পদক্ষেপ লৈছে। এই মাদ্ৰাসাখনত মানে আমি পঢ়িলে আমি কোৰাণ হিফজ কৰিব পাৰিম। আৰু চাইছোঁ যে এই কোৰাণৰ লগতে মানে কি শিক্ষা দি আছে, ইংলিছ ডিপাৰ্টমেণ্ট আছে আৰু ইংলিছ মিডিয়ামত মানে শিক্ষা দি আছে, ইংলিছ, গণিত, বিজ্ঞান, গণিত আছে, গোটেইখিনিক মানে কি আমি কোৰাণ হিফজ কৰিব আৰু তাৰ লগত মানে এডুকেশ্যন শিক্ষা জড়িত হৈ আছে। আৰু আমি এইটো মাদ্ৰাসাত পঢ়ি আমি ডক্টৰ, ইঞ্জিনিয়াৰ, IPS অফিচাৰ আমি ইয়াতে পঢ়ি মানে হ'ব পাৰিম। তো আমি সকলোকে মানে অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চাউতুল কোৰাণ একাডেমীখন চাওক আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যত মানে উজ্জ্বল কামনা কৰি এইটো মাদ্ৰাসাত মানে নামভৰ্তি কৰাই দিয়ক। আপোনাৰ আজি আমি চাইছোঁ, আমি লগতে থাকি মানে 6জন ষ্টুডেণ্টক মানে কোৰাণ হাতে তুলি দিছোঁ। তো আমি আশা কৰোঁ ভৱিষ্যতত মানে আৰু কেইমাহ পিছত প্ৰধান শিক্ষকজনে ক'লে যে আৰু কেইমাহমান পিছত আমি আৰু ছাত্ৰক আমি কোৰাণ তুলি দিম। তাৰমানে মোটামুটি 2-3 মাহ পিছত আকৌ মানে দিব আৰু 3 মাহৰ ভিতৰত মানে আকৌ মানে কোৰাণ হাতত তুলি দিব আৰু।